ভোগালী বিহুৰ উৰুকা ৰাইজ এয়া দেখিছেই নহয়, গধূলিৰ বাবে কিন্তু দিনত কিন্তু নহয়, দিনতে ঠিক কৰি থোৱা হৈছে। আৰু তাৰপিছতে আমি আজি ভাবিছোঁ দিনতে বাই ভনীকেইজনী লগ হৈ খানা এটা খাওঁ। আৰু এয়া বৈয়ামত কি দেখিলে? তাৰপিছত এইজনী হৈছে মোৰ সৰু পেহীৰ ছোৱালী, একেবাৰে সৰুজনী। তাই আলু পিঁয়াজ এইবোৰ ধোৱাত ব্যস্ত। আৰু এয়া আমাৰ দিনৰ ভাগৰ মাংস। আৰু এয়া বনাইছে মোৰ মৰমৰ সৰু পেহীয়ে। আৰু এয়া লাই পাত আলু সকলো দি দিছে আৰু দেই। তাৰপিছত এইগৰাকী মোৰ পেহী, আৰু এইজনী হৈছে মোৰ সৰু পেহীৰ ডাঙৰজনী ছোৱালী। তাই আমাৰ যে ৰহি, সেইখিনি ঠিক কৰাত ব্যস্ত। আৰু ভাবিছোঁ গোটেইকেইজনীয়ে লগ হৈছোঁ যেতিয়া অকণমান খাম। আৰু এয়া গোটেইকেইজনী বহি ল'লোঁ, অলপ অলপ খাইছোঁ। খোৱাৰ পিছত গোটেইকেইজনী লগ হৈছোঁ যেতিয়া বিহু এপাকটো নাচিবই লাগিব। বহুত দিনৰ মূৰত লগ পাইছোঁ। আমি মাজে মাজে এনেকৈ লগ হৈ খানা খাই থাকোঁ। আৰু আমি গোটেইকেইজনী লগ খালে বহুত বেছি ফূৰ্তি হয়। সেয়ে অকণমান ফূৰ্তি কৰিলোঁ।